গতিকে তেখেতক লৈ খুব সুন্দৰভাৱে এখন গীত গীতা তেওঁলোকে ৰাসলীলাকেই বিভিন্ন ধৰণে উজনিৰ পৰা নামনিলৈ বৰ্তমান পৰিচালিত হৈ আছে। উজনি অসমত মানুহৰ দ্বাৰা ৰাসৰ যি লীলা বিশেষভাৱে প্ৰাধান্য দিয়া হয়। দেখুৱাসকল আছে তেওঁলোক তেওঁলোকৰ দিনত কেনেধৰণে কৰ্মৰাত কৰিছিলে, নৃত্য গীত কেনেধৰণে আগুৱাই দিছিলে আৰু এইসমূহক আগুৱাই নিয়াত বিশেষভাৱে আমাৰ গুৰুজনে বিশেষ পদক্ষেপ লৈছিলে। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ইতিমধ্যে আমি আপোনালোকলৈ আগুৱাই দিছোঁ। খন্তেক সময়ৰ পূৰ্বে আমি খুব সুন্দৰ
আমি সকলো ভক্তগণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমাৰ অস্থায়ী মঞ্চৰ সন্মুখত থকা আসনখন গ্ৰহণ কৰাৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ ভক্তগণ ৰাইজ বাঢ়িছে, কিছু ভিৰ হোৱা পৰিলক্ষিত হৈছে, সেয়েহে আমি যিসকল অভিভাৱকে তেওঁলোকৰ লগত স্পীড ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ, যিহেতু ভিৰ কিছু বাঢ়িছে। আৰু এয়া আপোনালোকলৈ আমি আগবঢ়াবলৈ ওলাইছোঁ আজি বিশেষ অনুষ্ঠানমূলক শ্মশান।
আপনার দোকানে অনেক কমে আধা করে হবে মাত্র 20 টাকা 50 টাকা হ্যাঁ 20 টাকা 50 টাকা হ্যাঁ ডবল 7 6 না 6 না হ্যাঁ